ইয়াৰ পৰা চাই লওক কিমান দূৰ মানে কিমান হেৰি আৰু তামান পিছল আছে তামান আছে কিন্তু ইফালে হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ এনেকৈ মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে আৰু আজি মই ভিডিঅ'টো প্ৰণৱ দা দোকানতে ষ্টাৰ্ট কৰিলোঁ এইটো প্ৰণৱ দা আৰু মাল সাজাইছে প্ৰণৱ দা বৰ্তমান আৰু এতিয়া আজি মই যাই আছোঁ বংশ যাম আৰু আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈ চাই থাকক গাইজ আৰু ক'ত কি হয় লাষ্টলৈ চাই থাকক বলক আমাৰ লগত বলক হেল্ল' গাইজ এতিয়া আমি বংশৰ পামেই অকণমান বাকী আছে আৰু চ' আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকক যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক বাকী গাইজ মামাহঁত আজি আছিল আৰু মইতো জানাই মই শুৱালকুছিত আপোনাক নাজানি দিছোঁ মই এনে কৈছোঁ আৰু গাইজ এতিয়া আমি যাই আছোঁ থাৰেশ্বৰ কি বুলি থাৰেশ্বৰ মন্দিৰ আমি মানে টাইম যাই আছোঁ আজি কেনেকুৱা লাগে বাকী আজিতো কৈছে শিলিগুৰিত যাম বুলি বাকী মই আৰু এতিয়া ৰাস্তাত আছোঁ আমি এই লগা আৰু আহিছিল চ' গাইজ আমি এতিয়া বংশটো আহি পালোঁৱেই আৰু এতিয়া আমি যাই আছোঁ থাৰেশ্বৰ দেৱালয় শিলিগুৰি যাই আছোঁ শিলিগুৰি থাৰেশ্বৰ দেৱালয় গাইজ জাগাখিনি তামাম আছে তামাম গাইজ এইফালে মানে তামাম বান্দৰ তামাম ৰাস্তাৰ মানে আগেদি বান্দৰবিলাক দাউৰি থাকে আৰু এই মাত্ৰ বান্দৰ এটা দাউৰি গৈছে এনেকুৱা গাইজ এতিয়া আমি থাৰেশ্বৰী মন্দিৰ আহি পালোঁ বৰ্তমান এইটো গেট থাৰেশ্বৰ মন্দিৰত আৰু ভিতৰত যাম কিন্তু মানে আজি মই দৰ্শন কৰিবলৈ অহা নাই আজি মই আজি মন্দিৰটো আপোনালোকক দেখাবলৈ আহিছোঁ আৰু অলপ ভিতৰত যাওঁ আৰু আমি ভিতৰত দেখি যাই আছোঁ প্ৰথম গেটটো আমি পাৰ হ'লোঁ দেখিব পাৰি এইটো প্ৰথম গেট আমি পাৰ হৈ আছোঁ আৰু এইটো 2 নম্বৰ গেট আৰু এইটো 2 নম্বৰ গেট শ্ৰী শ্ৰী থাৰেশ্বৰ দেৱালয় ইয়াত লিখা আছে শিলগুৰি আৰু বংশত আছে এই মন্দিৰটো আপোনালোকে আহিব পাৰে হা গাইজ আৰু ভাবিছিলোঁ বা মানুহ নাথাকে এতিয়া বৰ্তমান কেইটা বাজিল এতিয়া আমি মোটামুটি 3টামান বাজিল আপোনালোকক দেখাবলৈ আহিছোঁ মন্দিৰত কিন্তু আজি মন্দিৰত মানে মই এনেকুৱাকৈ দৰ্শন নকৰোঁ কাৰণটো মই ভাতটো খাই আছোঁ ভিতৰত যাই আছোঁ মানুহ আছে আৰু এইটো গৰু নাকি গম পাইছোঁ কথা মানে কৈ দিব আৰু ক'ব লাগে মই কৈ আছোঁ যে মই কাণৰ কাষত কিবা ক'ম আৰু তাৰপিছত ফটো মাৰি আছে পোষ্ট দি আছে আৰু আপোনালোকে কিবা কৈ যদি কৈ লওক মনৰ কামনা এতিয়া আমি চিৰি যাব লাগিব ইয়াতে হেৰি কিমান এইটো বান্দৰ চাই লওক বান্দৰ গাইজ বান্দৰ বেয়া আহিছে গাইজ বান্দৰে বেয়া আহিছে ভিডিঅ' বন থকাতে মোক আৰু যদি আজি হামলা কৰি যাব আজি মই শেষ আছি আৰু নেক্সট মোক দেখা নাপালা কয় কি ক'ম ক'ত গেল বান্দৰ ক'ত গেল এই নকৰিবি দে আকৌ হামলা নকৰিবি গাইজ বহুত দূৰ আহিলোঁ বহুত চিৰি বগা আহিলোঁ আৰু তলত চাব পাৰে আপোনালোকে এই তলৰ পৰা কিমান আহিলোঁ চাই লওক আৰু এতিয়া আৰু কিমান যাব লাগিব আৰু আপোনালোকৰ আহক গাইজ বংশত আছে বংশৰ শুৱালকুছি বামুণ্ডি অঁ আহক ভাল লাগিব আপোনালোকে পাই যাব গাইজ মানে এটা বস্তু কৰি পাৰি গ'লোঁ মই ভাবছিলোঁ বাৰু বাহিৰত কৰি আহিম বুলি কিন্তু টান লাগছে এইটো কি কৰিম এতিয়া নকৰোঁ হৈছে বৰ্তমান নকৰোঁ ৰাখিব লাগিব হা এটা থাকা টাইম ৰাখিব লাগিব এইটো
খাবলৈ গৈছে মোৰ দুটাই জোতা দি খাবলৈ গৈছে মোৰ বাকী বাদ দিয়ক অলপ ভিডিঅ' শ্বুট কৰক এনজয় কৰক আৰু গাইজ দিয়ক গাইজ মজা ভিউ এটা দেখি আছোঁ আপোনাৰ ভিউ এটা ওপৰৰ পৰা নাই ড্ৰোন নাই হা আপোনালোকে ছাপোৰ্ট কৰক ড্ৰোন ল'ম সোনকালে ল'ম ছাপোৰ্ট কিন্তু ভিউটো মজা লাগিছে তামাম লাগিছে ভিউ তামাম আৰু এই হান টেম্পু দেখিছে সৰু কিমান আমন্তি লগা আছে আৰু মোবাইলটো কেমেৰাটো ভাল নহয় ইমান এটা মোৰ যিখিনি পাৰা আপোনালোক দেখাই আছোঁ মই পাৰাকলৈকে আৰু এতিয়া ওপৰত যায়ে আছোঁ কিন্তু যাই পোৱা নাই বহুত দূৰ মানে মোটামুটি 45 মিনিট খোজকাঢ়িব লাগিব তেতিয়া আমি ওপৰত মন্দিৰ পাম যাই আছোঁ এতিয়া আহি পালোঁ শলকলৰ জোতা তাৰপিছত মই মোৰ মুখখন চাওক কেনে খাম এটা ওলাই গৈছে মোৰ আৰু ভাগাৰ কথাত গম পাই পাইছে আপোনালোকে ই বহি লৈছে আৰু ই ওপৰত বহি লৈছে দেখিছেনে আৰু এতিয়া মন্দিৰত যাই আছোঁ ভিতৰত মানে ভিতৰত সেইবোৰ ভিতৰ মন্দিৰ নহয় ইয়াতে শিৱ লিংগ আছে সেইটো শিৱ বাবাৰ তাৰপিছত নেক্সট ইফালে দেখুৱাই আছোঁ আপোনালোকক ওপৰৰ পৰা পানী আহে দেখিছেনে আপোনালোকে ওপৰৰ পৰা পানী আহি আছে গাইজ এই পানীটো ক'ৰ পৰা পায় নাজানো মই যাম নেকি একবাৰ নিশ্চয় সেই শিৱ বাবা দেখিছে পানী বৈ আহি আছে ইয়াৰ পৰা চাই লওক কিমান দূৰ মানে কিমান হেৰি আৰু তামান পিছাল তামান আছে কিন্তু ইফালে ওপৰত যাই আছোঁ এনেকুৱা খাৱা এটা কৰিম আৰু পানী পৰিছে দেখিছেনে আৰু পিছল কেনেকুৱা চাই লওক ইয়াৰ পৰা শ্লিপ ফালি দিগদাৰ আছে আৰু আহক আপোনালোকো আহক তামাম লাগিব তামাম মজা এইটো এটা আছে শিৱলিংগ আৰু ইয়াত চিৰি মানে সেনেকুৱা চিৰি নাই হা চাই লওক আপোনালোক তলত দেখুৱাই আছোঁ মই চিৰিবিলাক সৰু আগবাৰ ভৰি লাগে দেখোন উঠাই লওঁ কিন্তু শুনবে দেখিছেনে পানী পৰি আছে ইয়াত ক'ত আছোঁ গাইছ দেখিব বা কেনেকুৱা এটা দেখিছে তলত গাইছ এইটো মানে কেনেকুৱা এটা দেখিছেনে আৰু আন্ধাৰ জেগাটো পূৰা আন্ধাৰ আৰু ইমান ওপৰত কেনেকুৱা আৰু আপোনালোকক দেখুৱাই আছোঁ মোৰ ওপৰৰ পৰা চোৱাৰ এটা লৈ খালে এইবিলাক চাই লওক কেনে এটা ভিউ কেনে এটা ক আল্টিমেট নে জাগাখিনি কেনে লাগছে তামাম লাগছি মজা যিমান ক'লো এখন জাগাত শান্তি আৰু তোৰ কেনে লাগছি মজা আৰু কেনে মানে কেনেকুৱা কষ্ট হৈছে ক তলৰ পৰা ওপৰক লৈ আহোঁতে কেনেকুৱা লাগছি কষ্টত কিন্তু ফল মিঠা আছে মিঠা আছে এইটো সঁচা গাইছ কষ্টৰ ফল সঁচা মিঠা আছে আৰু তিতা নাথাকে কষ্ট কৰবা মিঠা পাব দেখাইছোঁ আৰু আপোনালোকে চাই লওক এইটো ব্ৰহ্মপুত্ৰ নদী হা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ কাষতে আছোঁ আৰু আমি তামাম চাই লওক গাইছ যদি আপোনালোকৰ মনটো যদি বহুত ডাঠ হৈ আছে হা যদি কোমল কৰিবলৈ ইচ্ছা আছে অকণমান পাতল কৰিবলৈ ইচ্ছা আছে আৰু ইয়াত আহক আহি কিনে বহক মই ইয়াত বহি আছোঁ দেখুৱাই আছোঁ মই আপোনালোকক এই জেগাটোত বহি আপোনালোকে মানে শান্তি পাব শান্তি পাব সেনেকুৱা বা নীৰৱ নিস্তব্ধ জেগা নাই ইয়াত কোনো নাই আহক আপোনালোকক হেৰি এই পংকজ এটা যে পানীটো পৰি আছে এই পানীটো ক'ৰ পৰা আহে আৰু বা কিবা ৰহস্যময় আছে পানীটো মানে মই নাজানো কাৰণে সুধিছোঁ আমিও কোনো ভালকৈ নাজানো কিন্তু এই পানীখিনি শ বছৰ ধৰি মানে কেনেকৈ হৈ আছে আমি যিমান বছৰ হ'ল যিমান বছৰত আমি আহোঁ যিমান বছৰত আহোঁ পানীখিনি সেনেকুৱাই দেখা পাওঁ কিন্তু আমিও নাজানো এইটো কাৰণ আমি ভগৱানক দেখাতো নাই না নাজানে ভালকৈ নাজানো মানে নাজানিলে মানে সেই আৰু যি জানা কৈছে আৰু যি জানে গাইছ এতিয়া ময়ো নাজানো বা মই প্ৰথমবাৰ আহিছোঁ বা এওঁৰ এটাই ঘৰ বংশতে বা এওঁ এনেকুৱা কৰি জানে আৰু যিখিনি জানে কৈছে আৰু ভুলো হ'ব পাৰে আপোনালোকে চ' ভুল হ'লেও বেয়া নাপাবা আৰু সেনেকুৱা নহয় কি ভৰিব মোৰ কথা কৈছিলে কিমান টাইম লাগছে কিন্তু হেৰি কৰিলো হয় কিমান টাইম লাগিল জানা নাই কিমান 1.5 ঘণ্টাৰ বেছি লাগব লাগব আজিনো তোমাৰ আমাৰ 45 মিনিট লাগিছে নহয় এটা হাতে খোজ কাঢ়োতে এভেলেবল মানুহ এভেলেবল তামাম
আৰু এতিয়া আমি যাই আছোঁ নামি আছোঁ তলত মানুহ আহে ইয়াতে ক'ত কি কৈছে পানী খাবৰ কথা কৈছে পানী খাম তোক পানী তোক অৰিজিনেল পানী খাম না মই অৰিজিনেল পানী খাম না অৰিজিনেল পানী এইটো হনুমান জয় শ্ৰীৰাম এইটো দেখালোঁ ন কিন্তু মেইন ভিতৰৰ মন্দিৰটো দেখা নাছিলোঁ এতিয়া দেখালোঁ ভিতৰত এইটো মন্দিৰ এতিয়া ইয়াৰ পৰা এটা সেৱা এটা কৰিম চাই লওক গাইছ মই যে কৈছিলোঁ আপোনালোকক ৰখি আছিলোঁ মই এইটো আৰু এই ৰখাটো এতিয়া মই কৰিম আৰু টান লাগিছিল কি ক'ম আৰু ইমান টাইম এতিয়া মন্দিৰটো ভিতৰতে আছিলোঁ সেইটো কাৰণে আৰু ৰখাইছোঁ আৰু আজি মই ভিতৰত সেৱা কৰা নাই আৰু আমাৰ দেৰি হ'ল কাৰণে ভিতৰত যোৱা নাই মন্দিৰৰ মেইনলি এইটোৱে আমাৰ মোটামুটি 3টামান বাজিছে আহোঁতে তো আৰু আপোনালোকৰ ভিডিঅ'টো দেখালোঁ বনাই খালে এনেকুৱা কৰি আৰু আজি আৰু বেলেগ দিনা ভালকৈ আহিম আৰু আজি অলপ ভাতটো খাই আছোঁ আৰু মোটামুটি 3টামান বাজিছে আৰু মানুহটো এতিয়া নাই আমি আহোঁতে দেখিছে মানুহ অলপমান আছিল এতিয়া অকণমান মানুহ চানুহ নাই এনেকুৱা তো এতিয়া মই ভিতৰত যাওঁ এই যে সেই দেখিছেনে পাহাৰৰ ওপৰত ক'ত আমি ইয়ালৈকে উঠি গৈছিলোঁ ওপৰত ইয়ালৈকে উঠি গৈছিলোঁ ওপৰত হেৰিত নেকি গেটৰ কাষত থাকাটো তো আৰু আমি এতিয়া যাওঁ এতিয়া এই মাধৱপুৰত থাকাটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে আমি এতিয়া যাই আছোঁ গাইছ এইটো নদী শুকাই আছে পূৰা শুকাই আছে ইফালে এইটো সূৰ্যটো দেখিছেনে মই সূৰ্যৰ ওচৰতে আছোঁ ক'ব গ'লে চাই লওক আৰু সূৰ্যটো এতিয়া মই হাতত লগাব পামেই আৰু অলপমান বাকী আছে দেখিছে চাই লওক অলপ বাকী আছে আৰু বলা আমি এতিয়া যাওঁ পাহাৰৰ মাজে মাজে নদীৰ পাৰে পাৰে গাইছ পাহাৰৰ মাজে মাজে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে যাই আছোঁ আমি এতিয়া আৰু নেক্সট শুৱালকুছিৰ কাপোৰৰ দোকান চাই লওক দোকানে দোকান কি বুজিছে জেগা নপাৰা বুলি কয় এইটো জেগা গাইছ চাই লওক আপোনালোক আহক কাপোৰ কিনক কমতে পাব কমত গাইছ এই বান্দৰ এক্সিডেণ্ট চলি লৈ যাই আছে বোলে মই কিবা ভাবছিলোঁ নে মানুহ চলি লৈ যায় আছে ৰাইজ অঁ আৰু এইখন ফিল্ড কি ফিল্ড বুলি কয় এখন অঁ খালি চব বালা বুলি কয় বালা আৰু প্ৰেক্টিচ কৰি আছে ইয়াত ফিল্ডত এইবাৰ ফৰেষ্টত চাকৰি পাব ফৰেষ্টত আৰু ইয়াত খেলা খেলাই আছে মানে ইয়াত ফুটবল কৰি ইয়াত এতিয়া আমি যাই আছোঁ ক'ত যাই আছোঁ এতিয়া আমি অঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ চটত যাই আছোঁ চাই থাকক আপোনালোকে মৰম দিয়ক আৰু ভাল ভাল কিতাপৰ লগত শিকাবলৈ চেষ্টা কৰিম আৰু আজি আপোনাৰ বহুতখিনি জেগা দেখাব মই আৰু ইয়াত ভাল লাগিছে সৌন্দৰ্যতাটো চাই লওক আপোনালোকে কেনে এটা ফিল তামাম লাগিছে তামাম হেল্ল' গাইজ আজিলৈ ভিডিঅ'টো ইয়াতে বাই